নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডক লৈ এক ডাঙৰ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ উদ্দেশ্যে অহা 16 পৰা 25 জানুৱাৰীলৈ প্ৰতিটো নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। বিভিন্ন সমষ্টিত নিৰ্দিষ্ট দিনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই নতুন ৰেচন কাৰ্ডসমূহ প্ৰদান কৰিব। আন এটা খবৰ হৈছে ৰাম মন্দিৰ মুকলি অনুষ্ঠানত উপস্থিত নাথাকে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ। এক ডাঙৰ খবৰ জনাই আছো, ৰাম মন্দিৰক লৈ বৰ্তমান সময়ত চলি আছে ৰাজনীতি আৰু এইবাৰ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ উপস্থিত নাথাকে ৰাম মন্দিৰৰ মুকলি অনুষ্ঠানত। পৰৱৰ্তী খবৰটো হৈছে গুজৰাটৰ পৰা পলাতক হৈছে বিলকিছ বানুৰ ধৰ্ষণকাৰী। কলৈ গ'ল বিচাৰি পোৱা নাই আৰক্ষীয়ে। এবাৰ বিলকিছ বানুৰ ধৰ্ষণকাৰীক লৈ এতিয়া নতুন খবৰ, গুজৰাটৰ পৰা পলাতক হৈছে বিলকিছ বানুৰ ধৰ্ষণকাৰী। উচ্চতম ন্যায়ালয়ে পুনৰবাৰ কাৰাগাৰত ভৰোৱাৰ নিৰ্দেশনা দিয়া বিলকিছ বানু ধৰ্ষণ কাণ্ডৰ 11জনকৈ দোষীয়ে এতিয়াও আত্মসমৰ্পণ কৰা নাই। ইয়াৰে 9জন নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে চৰম বিতৰ্কত সোমাই পৰিছে গুজৰাটৰ বিজেপি চৰকাৰ, কাৰণ এই ধৰ্ষণকাৰীসকলক গুজৰাট চৰকাৰে মুকলি কৰি দিছিল। সেয়াই নহয়, তাৰ পিছতে বিজেপি নেতাসকলে ধৰ্ষণকাৰীসকলক আদৰণি জনাই মিঠাই খুৱাইছিল। সেই অপৰাধীসকল 48 ঘণ্টাৰো অধিক সময় পলাতক হৈ আছে, বিচাৰি পোৱা নাই আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছক লৈ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত কংগ্ৰেছক আমন্ত্ৰণ জনাই পাপ হ্ৰাস কৰাৰ সুযোগ দিছিল বিশ্ব হিন্দু পৰিষদে। বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল। কংগ্ৰেছ দলে শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱলৈ জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ পিছতে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে এই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডেলত কৈছে যে বিশ্ব হিন্দু পৰিষদে কংগ্ৰেছ দলক তেওঁলোকৰ নেতৃত্বক ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাই নিজৰ পাপ হ্ৰাস কৰাৰ এক সোণালী সুযোগ দিছিল। যদিও মোৰ বিনম্ৰ দৃষ্টিত আৰম্ভণিৰে পৰা ৰাম মন্দিৰৰ বিৰুদ্ধে তেওঁলোকৰ মতামতৰ বাবে তেওঁলোক প্ৰথমতে এনে আমন্ত্ৰণৰ যোগ্য নাছিল। এই নিয়ন্ত্ৰণ গ্ৰহণ কৰি তেওঁলোকে প্ৰতীকীভাৱে হিন্দু সমাজৰ ওচৰত ক্ষমা বিচাৰিব পাৰিলেহেঁতেন। অৱশ্যে পণ্ডিত জৱাহৰলাল নেহৰুৱে সোমনাথ মন্দিৰৰ সৈতে কৰাৰ দৰে কংগ্ৰেছ নেতৃত্বই ৰাম মন্দিৰৰ ক্ষেত্ৰতো একেই কাম কৰিছিল। ইতিহাসে তেওঁলোকক হিন্দু বিৰোধী দল হিচাপে বিচাৰ কৰি যাব বুলি কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ভাৰতৰ প্ৰতি চীনৰ মনোভাৱ সলনি হৈছে। লণ্ডনত এই মন্তব্য কৰিছে ৰাজনাথ সিঙে। ব্ৰিটেইন ভ্ৰমণত থকা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক কাৰ্যসূচীত ভাষণ দি তেওঁ কৈছে যে ভাৰতৰ শক্তিক এতিয়া চীনেও স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ চীনা চৰকাৰ নিয়ন্ত্ৰিত গ্লোবেল টাইমছত প্ৰকাশিত এটা প্ৰবন্ধৰ কথা উল্লেখ কৰি কয় যে উক্ত প্ৰবন্ধটোত ভাৰতৰ বিকাশৰ কাহিনী আৰু ইয়াৰ বৰ্ধিত উচ্চতাৰ প্ৰশংসা কৰা হৈছে।